কঠিয়াৰে মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাই সৰু 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 আলি ঐ সৰু সৰু আলি। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটি পুনৰ ভ্লগ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ ভ্লগ ভিডিঅ'টো হৈছে চাগে লোকেশ্যনটো দেখি ধৰিব পাৰিছে পথাৰলৈ আহিছো হয় নিশ্চয়। এইখিনিত আমাৰ খেতিৰ ভুঁই ৰুই আছে বৰমাহঁতে আৰু কেইজনীমান ৰোৱনীয়ে। তো মই কেতিয়াও এনেদৰে পথাৰত ভুঁই ৰোৱা চাবলৈ অহা নাছিলোঁ, যিহেতু এইবাৰ লকডাউন, স্কুল কলেজ সকলো বন্ধ, গতিকে ভাইটিৰ লগত আমাক দাদাই থৈ গৈছে। আমি আজি বৰমাহঁতে কেনেকৈনো ভুঁই ৰুৱে চাবলৈ আহিছোঁ আৰু পাৰিলে ৰোৱাটো শিকিও যাম। গতিকে বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা আমি বিচাৰি পোৱা নাই, যিহেতু কোনোদিন আহি পোৱা নাই। জেঠাই আহিছে আগবাঢ়ি আমাক নিবলৈ। তো চেণ্ডেল আমি ইয়াতে ৰাখিব লাগিব, চেণ্ডেল ইয়াত ৰাখিব লাগিব। বাবুই মাটিত নামিবলৈ খুব টান পায়, তাৰ অকণমান ইনফেকশ্যন হয়, গতিকে দি ভৰি দি একো নহয় দে। তো আমি গৈ আছো, আহি পালো। এতিয়া কেঁচা ধানৰ কঠীয়াৰ মাজৰ সৰু আলিত অকণমান জিৰণি লৈছো। এই মাখন কইঠা লৈ আছে মানে আমি তাতে এসো খোজ পা বয়া কৰো যাও বাই বাই। তো মই এয়া ৰোৱনী ড্ৰেছত আহি গলো। বহুত ৰ'দ, মই ভালদৰে দেখি পোৱা নাই। এতিয়া কঠীয়া ৰুবলৈ গৈ আছো। লাষ্ট কঠীয়াখিনি অকণমান ৰুবলৈ শিকিম, চেষ্টা কৰিম। গৈ আছো আলিৰ মাজে মাজে। আমাৰ বৰমাক দেখাই দিছো, এইজনী মোৰ বৰমা হয়। আমাৰ গোটেইকেইঘৰ মানুহৰ এইখিনি মাটি হয়, কিন্তু ৰোৱা সদায় আমাৰ বৰমাই ৰুৱে। বৰমা কেনেকুৱা লাগিছে কঠীয়া পাৰি তোমাৰ পথাৰত এনেকে কাম কৰি? ভাল লাগছে। আমি এইখিনি মাটি এনেকে ৰুঙে প্ৰত্যেক বছৰে। আচ্ছা, আৰু আছে এজনী আমাৰ ওচৰৰে খুৰীমা। খুৰীমা কেনেকুৱা লাগিছে তোমাৰ পথাৰত কাম কৰি? প্ৰতি বছৰে ৰোৱা ন তুমি? প্ৰতি বছৰে ৰুওঁ আমি। ভাল লাগে যেতিয়া মানে সোণালী ধাননি হৈ পেলাই গোসাঁইবিলাকে আমাক ফল দিব, তেতিয়া ভাল লাগে ন? ভাল লাগে। আৰু আমি সদায় এনেকে পথাৰত ভুঁই ৰুই থাকো, গান গাওঁ, মাজে মাজে নাচোও। এটা গান গাই দিয়া তেনেহ'লে। খুৰীমা এটা ধুনীয়া গান গাই দিব এতিয়া। খুৰীমা এটা গান গাই দিয়া, গাই দিয়া এটা। একো নহয়, গাই দিয়া এটা, ভাল লাগিব। এটা গাই দিয়া গান। গোৱা যি মনত আছে তাকে গোৱা। ঠিক আছে, গাওক। এ মজা। বঢ়িয়া মজা একদম। এতিয়া মই ৰুবলৈ চেষ্টা কৰিম, শিকাই দিব মোক খুৰীমা। আপুনি শিকাই দিব ন মোক কেনেকৈ ৰুৱে? কেনেকৈ এবাৰ ৰুৱে দেখাই দিয়কচোন খুৰীমা। অকমান ন? আচ্ছা, ময়ো ট্ৰাই কৰিম। আচ্ছা, মজা একদম বঢ়িয়া। এতিয়া মই ৰুবলৈ চেষ্টা কৰিছো। এনেকে ফুটি দিলে হ'ল ন? সেই
সেইটো চাইডৰ পৰা আমি অকমান কম পানী থকা ঠাইত গুচি আহিলো কাৰণ বাবুই মানে যিটো বস্তুৰ ভয় কৰি আছিলে তাক সেই বস্তুটোৱে ধৰিলে জোকে ধৰিলে তাক গতিকে আৰু মোৰো খুব ভয় লাগে জোকক গতিকে আমি সেইটো সিপিনে বহুত পানী আছিলে গতিকে সেইটো চাইডৰ পৰা গুচি আহিলো আহি পেলাই এতিয়া আমি ইয়াতে ৰুব চেষ্টা কৰিম গতিকে ইয়াতে ৰুম ইয়াত জোক নাই বোলে গতিকে ইয়াতে ৰুম বাবু তুমি আৰু ৰুবানে নাই মোৰ বহুত ভয় লাগিছে কিন্তু তথাপিও অকমান ভাল লাগিছে কাৰণ বহুত ভাল এক্সপিৰিয়েঞ্চ কিন্তু আচ্ছা। জোকে ধৰাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে একো নহয় কঠীয়া দাঙি দাঙি আনি আছে টিকলুই আমাৰ বাবু কি হ'ল পাৰা নাই তুমি আহা মই আনি আছো আহা মই যাবলৈকে সময় লাগিব ইয়াত ইমান বোকা আছে ন বাবু জোক এনে কৈছো তো আমি বহুত সময় থাকিলো ইয়াতে আৰু যেহেতু অভ্যাস নাই অকমান আমাক বুকে ভৰিত খুজাইছে আৰু এটা কেতিয়াও জীৱনত কেতিয়াও নোপোৱা প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ এটা পালো খুবেই ভাল লাগিলে বহুত এনজয় কৰিলো বৰমাহতে কিমান কষ্ট কৰে তাৰো কিছু উমান পালো সঁচাকৈ খেতিয়ক মানুহে সঁচাকৈ বহুখিনি পৰিশ্ৰম কৰিব লগা হয় আজি নিজে উপলব্ধি কৰিলো মিলিজুলি অভিজ্ঞতাটো ললো এতিয়া তাৰ একেবাৰে গা খুজাব ধৰিছে অকমান এলাৰ্জি হয় তাৰ এনেদৰে পানীত নামিলে গতিকে বেছি দেৰি নকৰো এতিয়া যাবলৈ ওলাইছো বৰমাহতক বাই বাই দি এতিয়া আমি যাম বৰমা বাই বাই খুৰীমা বহুত ভাল লাগিল ঠিক আছে জেঠা টাটা এই ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শ্বেয়াৰ কৰি দিব গতিকে আজিৰ এই ভ্লগ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ বাই বাই